চাব পাৰে আপোনালোকে গাড়ী পুৰা গাড়ী চাওক গাইছ আমি গাড়ী পাৰ্কিং বিচাৰি আছো ক'ত থব পাৰো আৰু আমি আহিছো ব্ৰহ্মপুত্ৰতে হৈ থকা এটা ফেষ্টিভেললে এয়া হৈছে কাৰ্নিভেল ফেষ্টিভেল আৰু আপোনালোকক ভিতৰত যে ভিতৰৰ পৰিৱেশখিনি দেখাম আৰু নমস্কাৰ মোৰ অনামিকা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো সকলোৱে ভালে কুশলে আছে ময়ো আছো এয়া হৈছে লাচিত বৰফুকনৰ এটা মূৰ্তি আৰু ভিতৰত যে আপোনালোকক দেখাই আছো আজি হৈছে খ্ৰীষ্টমাছ ডে বৰদিন আৰু এই খ্ৰীষ্টমাছ দিনাখনে আমি আসলতে ইয়ালৈকে আহিছো ভিতৰলৈকে গৈ আপোনালোকক দেখাই আছো হেল্ল আমি এতিয়া সোমাই গলো আৰু ভিতৰত যে দেখাই আছে আপোনালোকক তে খালি নাইটত হ'ব কাখতে থাকিও দূৰ হৈ ৰলে জাননে কেনে লাগে নুবুজা এনুৱা ৰমৰে ধুনু কাহিয়া ভাগে গানটো কেনে লাগিলে বাৰু গাইজ শুনি পেলাই মোক জনাবচোন আৰু ইমান ধুনীয়া পৰিৱেশ দেখি মই ৰ'বই নোৱাৰিলোঁ সেয়েহে গানটো অলপ গুণগুণাই দিলোঁ জনাবচোন আপোনালোকে কেনে লাগিলে আৰু গাইজ এয়া হৈছে মেইন গেট ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল এয়া দেখিব পাইছে আপোনালোকে এইটো হৈছে মেইন গেট আৰু বাহিৰৰ পৰিৱেশ আৰু ভিতৰত যে আপোনালোকক দেখাই আছোঁ ইমান ধুনীয়াকৈ সজাইছে মানে চায়ে ভাল লাগিছে আৰু আমি এনেকৈ ভিতৰলৈকে সোমাই গৈছোঁ আৰু গাইজ এয়া চাওক কি উৰি আছে মানে মইতো বলৰ নিচিনা দেখা পাইছোঁ কি হ'ব হয় বাৰু আপোনালোকে জনাবচোন আৰু এয়া আমি এতিয়া টিকেট কাটি ভিতৰত সোমাই আহিলোঁ আৰু ডাইৰেক্ট সোমাই আহি কি দেখিছোঁ চাওকচোন আপোনালোকে এয়া হৈছে মেইন জেগা নাই বহিবলৈ জেগা বিচাৰি আছোঁ মানে ইমান মানুহ চিকেনৰ ষ্টিক খাবলৈ মানুহবিলাক মানে একদম বহুত চাওক একদম ভিৰ লাগি আছে আৰু ভাবিছোঁ আমিও অলপ টেষ্ট কৰি চাম চ' এতিয়া টেষ্ট কৰিম আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগে ফাইনেলি গাইজ এয়া আমাৰ আহি পালে প্লেট এয়া প্লেটৰ দাম হৈছে 150কে লৈছে খাই ভালে লাগিছে বাৰু তো গাইজ যোৱাকালি ভিডিঅ' কৰা নহ'ল মানে আহি ডাইৰেক্ট বিচনাত বাগৰ দি দিলোঁ আৰু আজি হৈছে নেক্সট ডে এয়া দোকানৰ পৰাই মই ভিডিঅ' আকৌ অন কৰি লৈছোঁ এয়া চাব পাৰে জলকীয়া কাটি আছোঁ কাৰণ কিবা এটা দেখাম আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব তো গাইজ এয়া চাব পাৰে মই ম'ম' বনাবৰ কাৰণে জলকীয়া কাটি আছিলোঁ আৰু মই এতিয়া এনেকৈ ম'ম' বনাই আছোঁ আৰু মই ম'মৰ শ্বেপটো কেনেকৈ দিম আপোনালোকে চাবচোন আপোনালোকেও এনেকুৱা ঘৰত বনাই মানে চাব পাৰে যোনসকলে নবনাই মানে তেখেতলোকক কৈছোঁ আৰু মই এনেকৈ এয়া চাব পাৰে এনেকৈ মই দোকানত বিক্ৰী কৰোঁ মানে ম'ম' বনাই পেলাই আৰু ফাইনেলি গাইজ এয়া চাব পাৰে হৈ গ'ল মোৰ ম'ম' এতিয়া ষ্টিম কৰিম তাৰপিছত আৰু খাবলৈ হৈ যাব আৰু ম'ম' আৰু গাইজ গৰম গৰম ফ্ৰাইড ৰাইচ বনাই আছোঁ কাষ্টমাৰৰ কাৰণে এয়া আকৌ যদি যাব লাগে হৰাই ঘাটলৈ লুইত পাৰৰ ডেকা তো গাইজ আজি ভিডিঅ'টো ইমানেই আৰু যদি ভিডিঅ'টো ভাল লাগিছে গোটেইখিনি চাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত আহি আছোঁ চ' আজিলৈ বাই বাই গাইজ আৰু কেনে লাগিছে ধুনীয়াকৈ কমেণ্ট কৰি জনাব বাই বাই